নমস্কাৰ সকলোকে। আজি আমাৰ টিকলি মানে ভণ্টি এজনী তাইৰ অন্নপ্ৰসন। তাই বস্তু এনেকৈ চুব দিয়ে যে যিটো লৈ বোলে তাৰ প্ৰতি আগ্ৰহী হয়। এইটো মানে শুনা কথাহে, মই নাজানো ইমান। তাই এতিয়া কি ল'ব চাওক। বহীখন টানি আছিলে কিন্তু বহীখন নহা দেখি পইচাটোকে ল'লে। আজি প্ৰথম ভাত খাবা। আমাৰ যে খুৱাইছিলে আমাৰ মনত নাই বাৰু, আমাৰ ভিডিঅ' নাছিলে তেতিয়া দিনতে। সেইকাৰণে তাইৰ ভাগৰটো সাঁচি ৰাখিলোঁ ইয়াতে। মাইকে ভাত খুৱাই দিছে। ভাত খোৱা নহয়, কি কৰি আছেনো? খুৱাই দিছে। প্ৰথম ভাত খাইছে, কেনেকুৱা ষ্টাইল কৰিছে চাওকচোন। মুখৰ এক্সপ্ৰেশ্যনে বেলেগ হৈ গৈছে তাই।